হে গাইজ মানে আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বালাজী মন্দিৰ। তো আপোনালোকে বালাজী মন্দিৰখন চাই থাকক। তো ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিতৰত সোমাই প্ৰথম মন্দিৰ এইটোৱে দেখা পাব। তো আমি দেখিলোঁ, চাওক ইমান ধুনীয়া মন্দিৰ। তো আপোনালোকে গুৱাহাটীত আহিলে নিশ্চয় বালাজী মন্দিৰত আহিব। পৰিৱেশটো চাওক গাইজ, মানে কি ক'ম, ইয়াৰ পৰিৱেশটো চাওক গাইজ। ৰাস্তাটো ইমান ধুনীয়া। ৰাতি এতিয়া মোটামুটি 7টা বাজিছে, আমি 7টা বজাত আহি পালোঁ। তো একদম কেনেকুৱা জেগা, কেনে লাগি আছে? একদম পুরা ফ্রেশ লাগি আছে। समझ रहे हो आप? চাওক গাইজ, ইমান ধুনীয়া, মানে আপোনালোকে চাওক মানে ভিতৰত কি চলি আছে। তো আমি মন্দিৰৰ ভিতৰত যাম, তো আপোনালোকে চাই থাকক। এইটো ভাগিন ইয়াতেও আহি গ'ল। তো আমি জোতা চেণ্ডেলবিলাক ইয়াতে ৰাখি থৈ যাম। ইয়াৰ পৰিৱেশটো আপোনালোকে চাই আছে, ইমান ধুনীয়া পৰিৱেশ। তো আমি ৰাতি আহিছোঁ, মানে 4টা বজাত আহিলোঁ হয়, কিন্তু বৰষুণ আছিল, বৰষুণৰ কাৰণে আহিব নোৱাৰিলোঁ। তো ইয়াত ৰাতি আহিলে বোলে মজা, ৰাতি আহিলে ভাল লাগে। তো সেইকাৰণে আমি ৰাতি আহিলোঁ। তো আপোনালোকে চাই থাকক, আৰু কিবা কিবি দেখাই আছোঁ। এইটো মন্দিৰ। গাইজ, আমাৰ গাইজবিলাকে ফটো উঠাত ব্যস্ত এতিয়া। তো চাওক, এইটো আমাৰ গাইজবিলাকে ফটো উঠি আছে। তো আপোনালোকেও আহি ইয়াত ধুনীয়া ধুনীয়া ফটো উঠি যাওক। জেগাখিনিও ইমান ধুনীয়া, মানে কি ক'ম, বহুত ধুনীয়া। বহুত মানুহ আহিছে, ইমান ৰাতি ইমান মানুহ। এই লাইটবিলাক চাওক না, ইমান ধুনীয়াকৈ লাইট লগাইছি না, কি ক'ম। এইটো আমাৰ গাইজবিলাকে ফটো উঠি আছে। ফটো উঠিলে কিবা ক'বা? তুমি উঠিলা নে নাই? ঠিক আছে, মোকো উঠাবা। ইমান ধুনীয়াকৈ আমাৰ ভাইটিয়ে পোষ্ট লৈ আছে। গাইজ চাওক, এইটো কেমেৰামেন চাওক, কেমেৰামেনে কেমেৰা একদম পূৰা উঠাই আছে। গাইজ, বালাজী মন্দিৰত আহিলে তো ইয়াত হোটেলো আছে। এইটো চাওক হোটেল, এইটো হোটেল। তো আপোনালোকে যে ৰাতিও আহিলে টেনশ্যন নাই, ইয়াত খাব পাৰিব, চব আইটেমে আছে ইয়াত। তো চাই থাকক। এইটো চাওক, অকণমান ভিতৰৰ যিটো জুম কৰি দেখাই আছোঁ। এইটো চাওক, তো গাইজ এইটো দেখা পাইছে, এইটোৱে মেইন, মানে এইটোৱে চবতকৈ ডাঙৰ। আছে আৰু সৰু সৰু, এইটোৱে মেইন। এইটো ইপিনে দেখা পাইছে এটা, ইপিনে দেখা পাইছে এটা, আছে সৰু সুৰা বহুতকেইটা, কিন্তু এইটোৱে চবতকৈ ডাঙৰ, এইটোৱে মেইন মানে। তো মানে মন্দিৰত আহিলে মন্দিৰৰ কাষতে ইপিনে কি পাব, লাড্ডু পাব। লাড্ডু, প্ৰসাদ, পূজা অৰ্চনা ইয়াতে চব ইয়াৰ পৰা হৈ যায়। তো ইয়াত আহিলে ইয়াতে যোগাযোগ কৰিব, চব পাই যাব। তো গাইজ, আপোনালোকক মন্দিৰৰ ভিতৰত দেখুৱাব নোৱাৰিলোঁ, তো মানে মন্দিৰৰ ভিতৰত ফটো উঠোৱা নিষেধ। তো এইটো চাওক, অকণমান জুম কৰি দেখাই আছোঁ। এইটো ফটো লোৱা নিষেধ, তো আপোনালোকে বেয়া নাপাব। ইয়াত
আহিলে মানে ফটোৱে ফটো পুৰা ফটো উঠি যাওক টেনশ্যন নাই বিন্দাছ অকল মন্দিৰৰ ভিতৰতহে উঠিব নোৱাৰি তো বাহিৰত মানে অলপো টেনশ্যন নাই গাইছ ইপিনে চাওক সেইবিলাক কি ভাবিছে আপোনালোকে জুম কৰি দেখাই আছোঁ এইটো চাওক মানুহে মানুহ অকল ইয়াত কাপোলবিলাক বহি আছে অকল কাপোল বুলিয়ে নহয় ইয়াতে বহুতে ফেমিলি লৈও আহিছে তো আমিও আহিছিলোঁ এইকেইজন মন্দিৰ চাব তো মন্দিৰ চালোঁ সেৱা এটা কৰিলোঁ আৰু প্ৰাৰ্থনা কৰিলোঁ যাতে মই মোৰ চেনেলটো লৈ অতি সোনকালে আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকে ছাপৰ্ট অলপ কৰিব দেই আৰু এইটো চাওক আমাৰ গাইজটোৱে ক'ৰবাত ভিডিঅ' কল লগাইছে কাক বা দেখুৱাই আছে ইহে গম পায় এইটো চাওক এইটো মোক দেখাই আছে চাই আছে তো ভিডিঅ' কলত অঁ ল'ৰা তে আৰু কি হ'ব মই আৰু ভাবিছোঁ ক'ৰবাত চেনি খাই আছ তো গাইজ আমি বালাজী মন্দিৰখন ঘূৰি চালোঁ ধুনীয়া পৰিৱেশ তো আপোনালোকে আহক ভাল লাগিব মনটো ইয়াতে মানে ৰাতি 8টাৰ পিছত গেটটো বন্ধ হৈ থাকে তো আপোনালোকে যদি আহে ৰাতি 8টাৰ আগতে আহিব তো আৰু দিনত টেনশ্যন নাই দিনত একদম পুৰা দিনটো খোলা থাকে তো আপোনালোকে আহক তো এইখিনিয়ে তো নেক্সট ভিডিঅ'ত নতুন কিবা লৈ আহি আছোঁ তো আপোনালোকে অলপ ছাপৰ্ট কৰি যাব তো এতিয়া বাই